নমস্কাৰ ওয়েলকাম টু মাই চেনেল জ্ঞানম আজি আমি আলোচনা কৰিম বহুপদৰ শূন্য জিৰ'জ অফ পলিনমিয়েলছ সাধাৰণতে আমি শূন্য বুলি ক'লে এটোকে বুজো কিন্তু বহুপদৰ ক্ষেত্ৰত শূন্য বুলি ক'লে এটো নে আন বেলেগ কিবা আছে তাকে জানিব আৰু বুজিবৰ বাবে আজি এই ভিডিঅটো লগতে আমি অনুশীলনীৰ কোৱেশ্যনো ডিসকাস কৰিম গতিকে আহক ভিডিঅটো আৰম্ভ কৰোঁ মই এটা সমীকৰণ লওঁ x square minus 5x plus 6 এটা বহুপদ লৈছো গতিকে মই লিখি দিছো px is equal x square minus 5x plus 6 এতিয়াই বহুপদটো মই সমাধান কৰিম গতিকে আহক সমাধান কৰো 6 আছে 6 তুমি ভাঙি দিলে কি পাম x square minus twice x minus 3x আমি 6 to the ভাঙি দিও 2 into 3 6 আৰু minus দিলে দুটা minus 5x হ'ব plus 6 x কমন ললে থাকিব x minus 2 minus 3 কমন ললে x minus 2 x minus 3 পালো এটা x minus 2 পালো যদি আমি x মান উলিয়াবলৈ চাও x হ'ব 3 আৰু 2 গতিকে এই বহুপদটোৰ পৰা আমি x ৰ দুটা মান পালো এটা হৈছে 3 আৰু আনটো হৈছে 2 এতিয়া x ৰ মান দুটা যে পালো এই মান দুটা আমি এই সমীকৰণটোত বহুৱাই চাও কি হয় সমীকৰণটো মই আকৌ সাইডতে পাতি লৈছো x square minus 5x plus 6 প্ৰথমতে মই 3 টো বহাই চাও 3 বহালে 3 square minus 5 into 3 plus 6 3 square 9 5 into 3 15 plus 6 15 minus 15 equal 0 এবাৰ 2 বহাই চাও 2 square minus 5 into 2 হ'ব plus 6 2 square মানে হৈছে 4 minus 5 into 2 10 plus 6 10 minus 10 equal 0 গতিকে এই বহুপদটোৰ পৰা আমি দুটা মান পালো এটা হৈছে 2 আৰু আনটো হৈছে 3 এই 2 আৰু 3 মান দুটা আমি যদি বহুপদটোত বহাও তেতিয়াহলে আমি কি পাইছো দুইটাতে ৰিজাল্ট পাইছো 0 0 গতিকে আমি 2 আৰু 3 কে কম এই বহুপদটোৰ শূন্য অৰ্থাৎ 5 square x square minus 5x plus 6 এই বহুপদটোৰ শূন্য দুটা হৈছে 3 আৰু 2 একাৰণে কিটা শূন্য হৈছে কাৰণ এই মানকেইটা বহাওতে বহুপদটোৰ ৰিজাল্টটো আমি পাইছো শূন্য গতিকে ইয়াৰ শূন্য দুটা হৈছে এটা 3 আৰু আনটো 2 মই ক্লাস 10 ৰ বহুপদৰ অনুশীলনী 2.2 এটা কোৱেশ্যন লৈছো এটা দীঘল বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি -1/4 আৰু গুণফল 1/4 এনেকুৱা অংক এটা পৰীক্ষাত মানে মেট্ৰিকত সম্ভাৱনা খুবেই বেছি যিকোনো আহিব পাৰে মই তাৰ এটা অংক লৈছো আমি নিয়মটো গম পালে আমি বাকিবোৰ অংক কৰিব পাৰিম প্ৰথমতে মই ধৰি লওঁ আৰু দ্বিঘাত বহুপদটো ax square plus bx plus c এটা দ্বিঘাত বহুপদ ধৰি লৈছো আৰু শূন্য দুটা ক্ৰমে আলফা আৰু বিটা মই শূন্য দুটা ধৰি লৈছো এটা হৈছে আলফা আৰু আনটো বিটা এতিয়া
শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি শূন্য দুটা যোগ কৰিম শূন্য দুটা কি ধৰিছিল এটা আলফা আৰু আনটো বিটা শূন্য দুটাৰ সমষ্টি আলফা প্লাস বিটা এবং মান দিয়া হৈছে -1/4 এদিকে শূন্য দুটাৰ সমষ্টি -1/4 এতিয়া শূন্য দুটাৰ সমষ্টি কিমান হ'ব আমি জানো যে x স্কয়ার প্লাস bx প্লাস c শূন্য দুটাৰ সমষ্টি হ'ব -b/a দিয়ে -1/4 মাইনাস মাইনাস দুইফালে বাদ দিলো এতিয়া আমি তুলনা কৰিলে পাম a = 4 b = 1 আমি b টো ওপৰে ওপৰে আৰু এটা তলত তলত তুলনা কৰিছো a = 4 b = 1 এতিয়া আমি গুণফলটো উলিয়াম শূন্য দুটাৰ গুণফল আলফা বিটা গুণফল গতিকে শূন্য দুটা পূৰণ কৰিছো কিমান দিয়া আছে আমাৰ 1/4 আমি জানো যে শূন্য দুটা গুণফল হলে সূত্ৰটো ইয়াৰ পৰা কি হ'ব c/a = 1/4 c/a এই মানটো আমি আগতে পাইছো a = 4 মানটো আমি পাতি দিম c/4 = 1/4 বৰ্গপূৰণ কৰিলে কি হ'ব c 4c = 4 দেখে c = 4/4 1 এতিয়া আমি ইয়াত a b আৰু c গুটে তিনিটাৰে মানটো পালো এতিয়া আমি a b c তিনিটাৰে মানটো যদি আমি এই সমীকৰণত বহাই দিও আমি আমাৰ নিৰ্ণয় বহুপদটো পাম এতেকে নিৰ্ণয় বহুপদটো হ'ব আমি ইয়াৰ ঠাইত 4 পাতিব লাগিব 4x² প্লাস b মান হৈছে 1 1 * x x প্লাস c মান 1 গতি আমি পালো বহুপদটো 4x² প্লাস x প্লাস 1 যাৰ শূন্য দুটাৰ সমষ্টি আমাক দিয়া হৈ আছিল -1/4 আৰু শূন্য দুটাৰ পূৰণফল দিয়া হৈ আছিল 1/4 এনেকৈ আমাক শূন্য দুটাৰ সমষ্টি আৰু গুণফলৰ মান দিয়া থাকিলে আমি এটো পদ্ধতিৰ সহায়ত তাৰ দিশত বহুপদটো উলিয়াব পাৰো ভিডিওটো কেনেবাটা জনাব যদি কিবা আপোনালোকৰ কোৱেশ্চন আছে আপোনালোকে কমেন্ট কৰিব মই মোৰ ফালৰ পৰা সম্পূৰ্ণ সহায় কৰিবলৈ চেষ্টা কৰিম ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেল জ্ঞান